সকলোৱে থাম্বনেলটো চাই নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হিৰকত ফুল উঠাই থোৱা ফুলটো সবে বনাব জানে, কিন্তু কেনেকৈ উঠায় আজি তাৰ মই এটা ভিডিঅ' আপোনালোকৰ আগত দেখুৱাম। বহুতো ৰিকুৱেষ্ট অহাৰ বাবে মই মোৰ এখন লগাই থোৱা তাততে এপাহ গামোচাৰ ফুলকে উঠাই মই আজি দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আপোনালোকে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই বনাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰি মোক জনাব। আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে সূতাখিনি কাটি ল'লোঁ। তাৰপিছত 1.5 বেগেটমান দীঘল এডাল মাৰি ল'ম। মাৰিডালত আমি সূতাখিনি গাঁঠি দি যাম। দুভাঁজ কৰি সূতাখিনি এইদৰে গাঁঠি দি ল'ব। গুৰিত এটা গাঁঠি দিব, লাঠিডালৰ গুৰিত এটা গাঁঠি দি ল'ব। এনেকৈ আমি 26ডাল সূতা বান্ধিম। আমাৰ ফুলপাহত 51ডাল আছে। আমি 51ডাল সূতা বান্ধিবলৈ হ'লে 26ডাল দুভাঁজ কৰি 26ডাল সূতা ল'ব লাগিব। গতিকে আমি 26ডাল সূতা এনেকৈ গুৰিত গাঁঠি দি দি বান্ধি ল'ম। এনেদৰে পাক দি পেলাই আপোনালোকে গাঁঠিটো গুৰিত পৰাকৈ গাঁঠি দি ল'ব। সূতাখিনি আপোনালোকে এডাল দীঘল এডাল চুটি নকৰিব। দুইফালে যাতে সমান হয় মাজত গাঁঠিটো দিব। মাজত গাঁঠিটো দিলে দুইফালে সূতাখিনি সমান হ'ব। আৰু তললৈ থকা সূতাখিনিৰো মূৰত এটা এটা সৰু সৰুকৈ আগ দুটাত গাঁঠি দি ল'ব। এয়া মই লাহেকৈ পাকটো দি দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে চাই লওক। লাঠিডালৰ একেবাৰে গুৰিত গাঁঠিটো দিব, তেতিয়া ইফালৰ পৰা সিফালে পিছলি যাব নোৱাৰে সূতাখিনি। এতিয়া মই আৰু এডাল সূতা আপোনালোকক পাক দি দেখুৱাইছোঁ। আপোনালোকে ভালদৰে চাই ল'ব। এনেকৈ দুইটা মূৰ সমান কৰি মাজৰটোত লাঠিডালত গাঁঠি দিব। সূতাখিনি তলফালেও গোটেই সূতাখিনি সমান হ'ব লাগিব। তেতিয়া আমি সূতাখিনি তাঁতৰ দলঙত বান্ধি গাঁঠি দিবলৈ সহজ হ'ব আৰু ফুলপাহ টানিবলৈও সহজ হ'ব তেতিয়া। এয়া মোৰ গোটেইখিনি বন্ধা হ'ল। মোৰ সূতাখিনিৰ তলফালেও সমান হৈছে, ওপৰফালে গাঁঠিকেইটাও সমান হৈছে, আপোনালোকে চাওক। এতিয়া আমি এই সূতাখিনি লাঠিডাল মানে ডাংমাৰিত শালত বান্ধিম। এয়া মই এতিয়া লাঠিডাল শালত এডাল ডাংমাৰিত বান্ধিছোঁ। এনেকৈ দুইফালে আপোনালোকে গাঁঠি দি ল'ব টান কৰি। লাঠিডাল ভালকৈ আপোনালোকে বান্ধি ল'ব। মই লাঠিডাল শালখনৰ একেবাৰে ছাইডত বান্ধিছোঁ। ছাইডত বান্ধি মই ফুলপাহ উঠাম। মাজতো বান্ধিব পাৰে, সোঁমাজত বান্ধিব পাৰে, ছাইডতো বান্ধিব পাৰে। মই ছাইডত বান্ধিছোঁ কাৰণ মই ফুলপাহ উঠাইহে দেখুৱাম, সেইকাৰণে মই ছাইডত বান্ধিছোঁ। এতিয়া ওপৰৰ সূতাখিনি দলঙৰ সূতাখিনিত এডাল এডালকৈ ভৰাই যাব। ফুলৰ সূতা এডাল আৰু দলঙৰ পথালিকৈ বন্ধা এডাল সূতাত এয়া মই ভৰাই দেখুৱাইছোঁ চাওক। পথালিকৈ বন্ধা সূতাখিনি আপোনালোকে যদি বান্ধিব নাজানে, মোৰ আগৰ ভিডিঅ'ত দেখুওৱা হৈছে, আপোনালোকে আই বটনত চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনতো মোৰ ইটো ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে তাত চাই ল'ব। এতিয়া মই এডাল এয়া সূতা আৰু এডাল ইয়াৰ সূতা এনেকৈ আপোনালোকে বান্ধি যাব। এগৰাকীয়ে সূতাখিনি ধৰি যাব আৰু এগৰাকীয়ে সূতাখিনি এডাল এডালকৈ দি যাব। এনেকৈ আমি 52ডাল সূতা, মানে 51ডাল হয়, আমাৰ এতিয়া 52ডাল হৈছে। লাষ্টত আমি এডাল এৰিও দিব পাৰোঁ, নতো দুডাল সূতা এডাল কৰিও বান্ধি ল'ব পাৰোঁ। এনেকৈ আমি সূতাখিনি এতিয়া সমান কৰি গাঁঠি দিম। সূতাখিনিৰ আগটোত আমি এটা গাঁঠি দি ল'ম। এয়া গাঁঠি দিছোঁ। গাঁঠিটোৰ মাজত আমি এডাল সূতা ৰছী ভৰাম। এডাল কাপোৰৰ ৰছী ভৰাই ধুনীয়াকৈ টানকৈ গাঁঠি দিম, যাতে সূতাখিনি আমি টনা মেলা কৰি থাকোঁতে খোল খাই নাযায়। এনেকৈ আমি ধুনীয়াকৈ গাঁঠি এটা দি সেই ৰছীডাল আকৌ আমি এতিয়া ডাংমাৰিত বান্ধিম।
এই ৰছীডাল আমি ডাং মাৰিত বান্ধিম। আমাৰ সূতাখিনি টান হৈছে আৰু আমি ধুনীয়াকৈ বান্ধি লৈছোঁ। সূতাখিনি সমান হৈ টানকৈ গাঁঠি দি বান্ধি ল'ব। এতিয়া আমাৰ দলংখিনিত 51ডাল আছে আৰু হীৰক ফুলপাহ উঠোৱাৰ সূতাখিনিতো আমাৰ 51ডাল আছে আৰু আমাৰ গ্ৰাফৰ ফুলপাহতো 51ডাল আছে। এইটো মূৰৰ পৰা সোঁমাজৰ পৰা এইটো মূৰলৈ 51ডাল আছে। ওপৰলৈ আমাৰ যিমান নাথাকক আমাৰ এই পথালি সূতাকেইডাল 51টা ঘৰ আছে। গতিকে আমাৰ দলঙতো আৰু ফুলপাহতো 51ডাল সূতা আমি বান্ধিছোঁ। আমি এতিয়া এই মাজৰ পৰা ছাইডলৈকে ফুলপাহ আমি উঠাম। আমি এতিয়া ঘৰ হিচাপ কৰি একনি দুকনিকৈ হিচাপ কৰি গ্ৰাফত হিচাপ কৰি ইয়াত আমি উঠাই গৈছোঁ। আপোনালোকে গ্ৰাফত হিচাপ কৰি ল'ব। যিমান কণী পৰা আছে সিমান কণী পেলাই উঠা কেইকণী আপোনালোকে ওপৰলৈ ধৰি যাব হাতেৰে। মাজত আঙুলি ভৰাই ভৰাই ধৰি যাব। তাৰপিছত হাকুটাডালত ভৰাই এইফালে সূতাখিনিত আপোনালোকে টানি উঠাই দিব। যিখিনি সূতা ওপৰলৈ উঠিব সেইখিনি সূতাত এডাল সৰু দুডলীয়া কৰি লওক বা শকত কৰি লৈ আঁচুখিনিৰে ভৰাই এনেকৈ ওপৰলৈ টানি গৈ থাকিব। এনেকৈ আমি ওপৰলৈ যিমানখিনি গ্ৰাফৰ ওপৰলৈ মানে যিমানখিনি আছে সিমানখিনি এটা এটাকৈ আমি বাছি যাব লাগিব। আমি আঙুলি ভৰাই গৈছোঁ। পৰাখিনি তললৈ পেলাই উঠাখিনিত আমি আঙুলি ভৰাই লৈছোঁ প্ৰথমে। তাৰপিছত হাকুটাডাল ভৰাই আমি সূতাখিনি বাছি ল'ম। তাৰপিছত আমি এয়া দেখুৱাৰ দৰে পৰা সূতাখিনি এনেকৈ পৰি যাব তললৈ। উঠাখিনি আমি উঠাই এডাল ৰছী ভৰাই নামি যাম। আমি এপাহ গামোচাৰ ফুল উঠাইছোঁ। মোৰ লগাই থোৱা তাঁত এখন আছিলে, তাতে মই এগৰাকীক গামোচাৰ ফুলপাহ উঠাই দেখুৱাইছোঁ। এয়া আমি পৰাকণি তললৈ দি উঠাকণি আমি আঙুলি ভৰাই গৈছোঁ। আপোনালোকে চাওক, প্ৰথমে আঙুলি ভৰাই লৈছোঁ। তাৰপিছত আমি হাকুটাডাল ভৰাই ওপৰলৈ দাঙি ল'ম। আপোনালোকে হিচাপ কৰি কৰি আঙুলি ভৰাই ভৰাই প্ৰথমতে সূতাখিনি ধৰি ল'ব। দুগৰাকী হ'লে ভাল, এগৰাকীয়ে কৈ যাব পাৰে আৰু এগৰাকীয়ে হিচাপ কৰি সূতাখিনি উঠাই যাব পাৰে। আমি এতিয়া হাকুটা ভৰাই এতিয়া সূতাখিনি আছোঁ। পৰাখিনি পৰি গৈছে। উঠাখিনি আমি সূতাখিনি এনেকৈ ভৰাই হীৰকত ফুল উঠাই যাম। এনেকৈ প্ৰথমৰ পৰা শেষলৈকে উঠাই গ'লে গোটেই ফুলপাহ উঠি যাব। মই এতিয়া প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক গোটেই ফুলপাহ দেখুওৱা নাই। মই প্ৰথম আৰম্ভণিকণ দেখুৱাইছোঁ আৰু একেবাৰে শেষৰকণ দেখুৱাম। গোটেই ফুলপাহত 112ডাল কাঠি আছে। গোটেইখিনি দেখুৱাবলৈ সম্ভৱ নহয়, সেইকাৰণে মই আৰম্ভণিকণ আৰু শেষৰকণ দেখুৱাইছোঁ। আপোনালোকে সৰু ফুল থাকিলে সৰু ফুলো বান্ধিব পাৰে। মোৰ ইয়াত 51ডাল ডন আছিলে কাৰণে মোৰ ফুলপাহতো 51ডাল ডন দেখুওৱা গৈছে। আপোনালোকে সৰু ফুলো বান্ধিব পাৰে, তেতিয়া পথালি ডনখিনি কম কৰি বান্ধিলেই হ'ব। ফুলপাহত যিমান থাকে ডন সিমানডাল ডন হিচাপ কৰি বান্ধিব আপোনালোকে। হীৰকত ফুল উঠোৱা প্ৰচেছ এইটোৱেই। আপোনালোকে সৰু ফুলো বান্ধিব পাৰে, ডাঙৰ ফুলো বান্ধিব পাৰে, কিন্তু প্ৰচেছ একেটাই। মই অকল ফুল উঠোৱা প্ৰচেছটোহে আপোনালোকক দেখুৱাইছোঁ। মোৰ আগৰ ভিডিঅ' চাই বহুত ৰিকুৱেষ্ট অহাৰ বাবে মই গামোচাৰ ফুল এপাহকে মই লগাই থোৱা মেখেলা লগাই থোৱা তাঁতখনতে প্ৰচেছটো দেখুৱাই দিছোঁ। এইপাহ মই গামোচাৰ ফুল উঠাই দেখুৱাইছোঁ।
গামোচাৰ ফুলপাহত অকল ফুলপাহে দেখুৱাইছোঁ, কাষৰিটো দেখুওৱা নাই। কাষৰিটো মোৰ সিমানটো কাঠিৰ নাই। আপোনালোকে ফুল আৰু কাষৰি মিলাই পেলাই উঠাই ল'ব। এয়া মোৰ এতিয়া সম্পূৰ্ণই হৈছেগৈ ফুলপাহ, আৰু কেইটামান বাকী আছে। ফুলপাহ মোৰ লাষ্টত 2টা কাঠি আছেগৈ। এই 2টা কাঠি মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। আপোনালোকে আকৌ এবাৰ ভালকৈ চাই লওক। ফুলপাহৰ মাজত মই কিছুমান কলমেৰে দাগ দি লৈছোঁ। ফুলপাহ বহুত কাঠি উঠা আছে, মই মিলাই পেলাই দাগ দি লৈছিলোঁ। এই 2টা মই দেখুৱাই দিছোঁ। এতিয়া মই কলমেৰে হিচাপ কৰি যিমানকেইকণি ওপৰলৈ উঠা আছিল সিমানকেইকণি উঠালোঁ। পৰাকেইকণি তললৈ নমালোঁ। আঙুলি ভৰাই গৈছোঁ। মই এয়া হিচাপ কৰি গৈছোঁ। আপোনালোকেও এনেদৰে হিচাপ কৰি যাব। আঙুলিকেইটা ভৰাই গ'লে সূতাখিনি হাতৰ পৰা এৰাই নাযায়। আপোনালোকেও তেনেকৈ ভৰাই যাব। মই কলমেৰে 2কণি 1কণি এনেকুৱাবিলাক হিচাপ কৰি গৈছোঁ। যিমানকেইকণি পৰিছে তললৈ পেলাইছোঁ, আৰু যিমানকেইকণি উঠিছে সিমানকেইকণি আঙুলিত ভৰাই ওপৰলৈ উঠাই ৰাখিছোঁ। এনেকৈ আপোনালোকেও হিচাপ কৰি যাব। আঙুলি ভৰাই যাব। তাৰপিছত হাকুট এডাল ভৰাই সূতাখিনি, যিখিনি সূতা হিৰকত আপোনালোকে বান্ধিব, সেই সূতাখিনি অলপমান টান সূতা ল'ব, যাতে সূতাখিনি তল ওপৰ কৰি হাতেৰে টানোতে গাঁঠিটো ঢিলা হৈ সুলকি নাযায়। অলপ টান সূতা বান্ধিলে ফুলপাহ আপুনি বহুত গামোচা বা বহুত কাপোৰত বাচিব পাৰিব। সৰহ সূতা হ'লে এনেকৈ অকণমান দেৰি লাগে বাচোতে। সূতাখিনি পাক খাই থাকে, যাতে পাকটো পোনে আনিব। সূতাখিনি পোনে বাচি পেলাই সূতাকেইডাল আপোনালোকে ভৰাই দিব। পাক খোৱাকৈ নভৰাব। পাক খোৱাকৈ ভৰালে ফুলপাহ ভুল উঠিব। মোৰ সূতাখিনি পাক খাই গ'ল সৰহ হোৱাৰ কাৰণে। এয়া এতিয়া হৈ গ'ল, পাকটো ভাং খাই গ'ল। এয়া এতিয়া আমি ইয়াতে সূতাডাল টানকৈ গাঁঠি দিম, দি আমি ওপৰলৈ উঠাই দিম। এয়া হৈ গ'ল, সম্পূৰ্ণ শেষ হ'ল মোৰ। এতিয়া আমি ফুলপাহ ডাংমাৰিডালৰ পৰা ৰছীকেইডাল খুলি পেলাম। অকল ফুলপাহে খুলিম আমি। ডাংমাৰিৰ পৰা ৰছীডাল খুলি ফুলপাহ আমি আঁতৰাই আনিম। এতিয়া আমি এইফালৰ গাঁঠিটো খুলি ৰছীডাল খুলি দিম। এতিয়া আমি সূতাখিনি লাহেকৈ সৰকাই লৈ আহিম। এয়া আমাৰ হিৰকত ফুল বন্ধা সম্পূৰ্ণ শেষ হৈ গ'ল। এতিয়া এইপাহ ফুল আমি গামোচাত বাচিব পাৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এইদৰে ভিডিঅ' পাই থাকে আপোনালোকে।